আৰু বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজি ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। অসমৰ্থ নেতা ৰাহুল গান্ধীৰ বাবে নোহোৱা হৈ যাব নেকি কংগ্ৰেছ দলটো। যেতিয়াৰ পৰা ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ বাঘজৰী নিজৰ হাতলৈ নিছে তেতিয়াৰ পৰা যেন কংগ্ৰেছ দলে লাহে লাহে কিছু দুৰ্বল হৈ পৰিছে। জ্যেষ্ঠ নেতাক এৰি এখন অপূৰ্ণ হাতত দেশৰ সকলোতকৈ পুৰণি দলটোৰ দায়িত্ব দিয়াত জ্যেষ্ঠ নেতাসকলেও কিছু পিছুৱাই আহিছে। দেশৰ লগতে আজি অসমতো দেখিবলৈ পোৱা গ'ল তাৰে এক প্ৰতিচ্ছবি। কোনেও যেন নিবিচাৰে এক অপূৰ্ণ হাতৰ অধীনত ৰাজনীতি কৰিব, যাৰ বাবে এতিয়া অন্য দল হৈ পৰিছে এতিয়া কংগ্ৰেছৰ নতুন স্থান। এজনকৈ কংগ্ৰেছৰ প্ৰাক্তন নেতাই এৰিব ধৰিছে এতিয়া কংগ্ৰেছৰ হাত। অসমৰ বিৰোধীৰ আসনত বহি যিজন নেতাই প্ৰায়ে শাসনাধীন চৰকাৰক প্ৰশ্নৰে ব্যস্ত কৰি তুলিছিল, সেই নেতাই আজি ৰাহুল গান্ধীৰ ওপৰত প্ৰশ্নৰ অৱতৰণ কৰি দল ত্যাগ কৰে। বিধায়ক পদৰ পৰা পদত্যাগ কৰে বহু বছৰ ধৰি কংগ্ৰেছ দলৰ হৈ কাম কৰা নেতাগৰাকীয়ে। অসমৰ প্ৰেক্ষাপটত চাবলৈ গ'লে ৰাহুল গান্ধীয়ে নেতৃত্ব লোৱাৰ পিছতে কংগ্ৰেছে অসম হেৰুৱাইছিল, যি কংগ্ৰেছে এইবাৰ বিধানসভা নিৰ্বাচনতো মূৰ তুলিব নোৱাৰিলে। ওলোটাই 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰে পৰা এইবাৰ 2021 বিধানসভা নিৰ্বাচনলৈ বহুকেইগৰাকী বাঘা কংগ্ৰেছী নেতা হেৰুৱাইলে কংগ্ৰেছ দলে। প্ৰাক্তন কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা বুলিয়েই প্ৰথমতে নাম ল'ব লাগিব বৰ্তমানৰ বিজেপি শাসনাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। তেনেদৰে ভুৱনেশ্বৰ কলিতা, গৌতম বৰা, অধেন দুদে, অজন্তা নেওগ আদিও কংগ্ৰেছৰ হাত এৰিছিল। এতিয়া নতুনকৈ ৰূপজ্যোতি কুৰ্মী, জুৰি শৰ্মা বৰদলৈও এৰিলে কংগ্ৰেছৰ হাত এৰি পদুমলৈ গমন। বিজেপিলৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছ এৰাৰ যুঁজা চলিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিজেপিত যোগদান কৰাৰ বাবে প্ৰস্তুত হৈছে এতিয়া ৰূপজ্যোতি কুৰ্মী। সূত্ৰ অনুসৰি জানিব পৰা মতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব কুৰ্মীয়ে। অন্যহাতে অহা 2 দিনৰ ভিতৰতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বিধায়কগৰাকীয়ে। জানিব পৰা মতে কিছু সময় পিছতেই গুৱাহাটীলৈ ৰাওনা হ'ব কুৰ্মী। গুৱাহাটীত উপস্থিত হৈ কংগ্ৰেছ দল আৰু বিধায়ক পদৰ পৰা পদত্যাগ কৰিব কুৰ্মীয়ে। উল্লেখ্য যে মৰিয়নি সমষ্টিৰ কংগ্ৰেছ দলৰ বুথ কমিটিৰ সভাত দলৰ কৰ্মীৰ আগত বিজেপিলৈ গমনৰ কথা কয় কুৰ্মীয়ে। অৱশ্যে এয়া এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। উল্লেখ্য যে কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ সভাপতি পদক লৈ মন্তব্য প্ৰকাশ কৰিছিল কুৰ্মীয়ে। তেওঁ কৈছিল যে ক'লা হোৱা বাবে অথবা চাহ বাগিচাৰ লোক হোৱা বাবে সভাপতি পদ নিদিয়ে। অৱশ্যে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিত যোগদান কৰাৰ কথা কিমান দূৰ সঁচা এয়া পৰৱৰ্তী সময়ত গম পোৱা যাব। 80,000 টকা দৰমহা পোৱা শিক্ষয়িত্ৰীয়ে এতিয়া মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ বাবে আন্দোলন কৰিছে। এই কথা মন্তব্য কৰিছে সাংসদ দিলীপ শইকীয়াই। ওদালগুৰি জিলাৰ টংলাত সাংসদ দিলীপ শইকীয়া উপস্থিত হৈ বিভিন্ন মন্তব্য কৰে। তেওঁ কয় যে 80,000 টকা দৰমহা পোৱা শিক্ষয়িত্ৰীয়ে মাইক্ৰ' ফাইনেন্স লোন ৰেহাইৰ বাবে আন্দোলন কৰিছে। লগতে কয় যে ইয়াৰ অন্তৰালত ৰহস্য আছে আৰু যিখিনি মহিলা সন্তুষ্ট হ'ব বুলি ধৰা হৈছিল তেওঁলোক সন্তুষ্ট হৈছে। BTC এলেকাত শীঘ্ৰে ৰাভা উন্নয়ন পৰিষদ হ'ব বুলিও মন্তব্য কৰে শইকীয়াই। লগতে কয় যে বিজেপিৰ ভিজন ডকুমেণ্ট মতেই গঠন হ'ব ৰাভা উন্নয়ন পৰিষদ। জনগোষ্ঠীৰ উন্নয়ন সাধনৰ বাবে ৰাভা উন্নয়ন পৰিষদ। আজি ওদালগুৰি জিলাৰ টংলাত এই মন্তব্য বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াৰ। জিলাখনৰ টংলাত প্ৰায় 90 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া ৰাভা সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আহি এই মন্তব্য সাংসদ শইকীয়াৰ। তদুপৰি মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন আৰু BTCত অৰুণোদয় আঁচনিৰ ওপৰতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আপোনাৰ হাতত আছে নেকি 1994 চনৰ এইটো পুৰণি মুদ্ৰা? মাত্ৰ এদিনতে এতিয়া আপুনিও হৈ পৰিব লাখপতি। আন্তৰ্জাতিক বজাৰত এনে প্ৰাচীন বস্তুৰ যথেষ্ট চাহিদা আছে আৰু ইয়াৰ বিনিময়ত বিক্ৰেতাজনেও লাভ কৰিব পাৰে যথেষ্ট পৰিমাণৰ ধন। সহজে ধনী হোৱাৰ মন আপোনাৰো নিশ্চয় আছে, কিন্তু ইয়াৰ বাবে কোনো সহজ পথ বিচাৰি উলিয়াব নালাগে বা সমাজৰ দৃষ্টিত গ্ৰহিত কাম কৰাৰো কোনো প্ৰয়োজন নাই। কিয়নো যদি আপুনি কোনো ধৰণৰ কষ্ট নকৰাকৈ সোনকালেই ধনী হ'ব বিচাৰে তেন্তে আপোনাৰ ওচৰত এটা ভাল সুযোগ আছে। যদি আপোনাৰ ওচৰত পুৰণি কোনো মুদ্ৰা আছে তেন্তে আপুনি মাত্ৰ এটা ৰাতিৰ ভিতৰতে হ'ব পাৰিব কোটিপতি।
যেতিয়া কোনো এটা বস্তু পুৰণি হয় তেতিয়া সেই বস্তুটোৰ প্ৰাচীন অথবা পৌৰাণিক শ্ৰেণীত পৰে আন্তৰ্জাতিক বজাৰত এনে প্ৰাচীন বস্তুৰ যথেষ্ট চাহিদা আছে আৰু ইয়াৰ বিনিময়ত বিক্ৰেতাজনেও লাভ কৰিব পাৰে যথেষ্ট পৰিমাণৰ ধন আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনাক এটা মুদ্ৰাৰ বিষয়ে অৱগত কৰিম যিটো বিক্ৰী কৰি আপুনি এক বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে গতিকে এই মুদ্ৰা আৰু বিক্ৰী কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে জানি লওক আহক 1994 চনত তৈয়াৰ কৰা হৈছিল এই মুদ্ৰা 2 টকাৰ এই মুদ্ৰাটো 1994 চনত তৈয়াৰ কৰা হৈছিল এই মুদ্ৰাৰ পিছফালে ভাৰতৰ পতাকা আছে এই বিৰল মুদ্ৰাবোৰৰ দাম কুইকাৰ ৱেবছাইটত 5 লাখ টকা ধাৰ্য কৰা হৈছে স্বাধীনতাৰ পূৰ্বৰ ৰাণী ভিক্টোৰিয়াৰ 1 টকাৰ ৰূপৰ মুদ্ৰাৰ মূল্য 2 লাখ টকা একেদৰে জৰ্জ বিকিং পঞ্চমৰ 1918 চনৰ 1 টকাৰ ব্ৰিটিছ মুদ্ৰাৰ মূল্য হ'ল 9 লাখ টকালৈকে ধাৰ্য কৰা হৈছে ইয়াৰ দাম ক্ৰেতাৰ ওপৰত নিৰ্ভৰশীল আপোনালোকক কওঁ যে এই মুদ্ৰাটোৰ ই-কমাৰ্চ সাইট কুইকাৰত বিক্ৰী কৰা হৈছে যদিও বিক্ৰেতা আৰু ক্ৰেতাসকলৰ ওপৰত নিৰ্ভৰ কৰিব যে মুদ্ৰাত কিমান টকা বিক্ৰী কৰা হ'ব এই মুদ্ৰাবোৰ যথেষ্ট চাহিদা আছে বুলি কোৱাটো ভুল নহ'ব কিয়নো এই মুদ্ৰাৰ পৰা আপুনিও এতিয়া সহজে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব ৱেবছাইটত কৰিব লাগিব পঞ্জীয়ন যদি আপোনাৰ ওচৰত এনে মুদ্ৰা আছে তেন্তে সেইবোৰ বিক্ৰী কৰিব বিচাৰে আপুনি প্ৰথমে এই ৱেবছাইটত পঞ্জীয়ন কৰিব লাগিব মুদ্ৰাটোৰ ফটো ক্লিক কৰক আৰু এই ফটো সাইটত আপলোড কৰক সকলো আপলোড হোৱাৰ পাছতে ক্ৰেতাই পোনপটীয়াকৈ আপোনাৰ সৈতে যোগাযোগ কৰিব তাৰ পিছত আপুনি টকা আৰু বিতৰণৰ চৰ্তাৱলী অনুসৰি আপোনাৰ মুদ্ৰা বিক্ৰী কৰিব পাৰিব 1 লাখ নিবনুৱা কৰ্মসংস্থাপন যোৱা বিধানসভা নিৰ্বাচনত সেই সময়ৰ বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰ যদিহে দ্বিতীয়বাৰৰ বাবে শাসনৰ গাদীত বহিব পাৰে তেতিয়া শাসনভাৰ লোৱাৰ প্ৰথম বৰ্ষতে 1 লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰিছিল সেই মৰ্মে উক্ত প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বত এক 5জনীয়া উচ্চস্তৰীয় কমিটিৰ গঠন কৰি দিয়া হয় আৰু কমিটিখনক দায়িত্ব দিয়া হয় কেনেকৈ 1 লাখ কৰ্মহীন লোকক এবছৰৰ ভিতৰত কৰ্মসংস্থাপন দিয়া হ'ব সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত খচৰা প্ৰতিবেদন দাখিল কৰিব লাগিব মুখ্যমন্ত্ৰীজনৰ এয়া এক সুন্দৰ বলিষ্ঠ পদক্ষেপ এতিয়া প্ৰশ্ন হৈছে অসমৰ দৰে দুখীয়া ৰাজ্য এখনত মাত্ৰ এবছৰৰ ভিতৰত 1 লাখ লোকক কৰ্মসংস্থাপন দিয়াটো বাস্তৱিকতে এয়া সম্ভৱপৰ হ'বনে সম্প্ৰতি অসমত চৰকাৰীভাৱে পঞ্জীয়নভুক্ত 20 লাখৰো অধিক শিক্ষিত যুৱক যুৱতীৰ বাহিৰেও অপঞ্জীয়নভুক্ত এক বৃহৎ সংখ্যক কৰ্মহীন যুৱক যুৱতীয়ে এটি চাকৰিৰ বাবে বছৰ বছৰ ধৰি হাবাথুৰি খাবলগীয়া হৈছে তদুপৰি গ্ৰাম্য অঞ্চলত ছদ্মবেশী নিবনুৱা অৰ্ধ নিবনুৱা আৰু ঋতুজনিত নিবনুৱাৰ সমস্যাটো আছে প্ৰকৃতিয়ে প্ৰদান কৰা অপৰ্যাপ্ত প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ থকা সত্ত্বেও চৰজোঁটৰ 7টা দশক অতিক্ৰম কৰাৰ পিছতো নিবনুৱা সমস্যা আৰু দৰিদ্ৰতাই অসমৰ বুকুৰ পৰা বিদায় নামাগিলে এয়া অতি দুৰ্ভাগ্যৰ কথা নিবনুৱা সমস্যাই কেনেকৈ ৰাজ্য বা দেশ এখনক ক্ষতিগ্ৰস্ত কৰিব পাৰে তাৰে এটা চমু আভাস তলত দিয়া হ'ল 1 নম্বৰতে আছে নিবনুৱা লোকসকল মানসিকভাৱে হতাগ্ৰস্ত হয় মন নিৰাশাময় হৈ পৰে আৰু অৱশেষত কৰ্মপ্ৰেৰণা হেৰুৱাই পেলায় 2 নম্বৰতে মানৱ সম্পদৰ অপচয় 3 নম্বৰতে নিবনুৱা লোকসকল আয় আহৰণৰ পৰা বঞ্চিত হয় আৰু সেয়েহে পৰিয়ালটো আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হয় 4 নম্বৰতে চৰকাৰৰ ৰাজহ সংগ্ৰহত লোকচান হয় যিহেতু এক বৃহৎ সংখ্যক কৰ্মহীন লোক আয় আহৰণৰ পৰা বঞ্চিত হয় এটা সহজ উপায়েৰে লাভ কৰক এতিয়া ড্ৰাইভিং লাইসেন্স দিব নালাগে কোনো ধৰণৰ ড্ৰাইভিং টেষ্ট এতিয়া ড্ৰাইভিং লাইসেন্স বনাবৰ বাবে আপুনিও আৰু আৰটিঅ'ৰ দীঘলীয়া শাৰী পতাৰ কোনো প্ৰয়োজন নাই কিয়নো এতিয়া কৰোনা আৰু লকডাউনৰ বাবে নতুন ড্ৰাইভিং লাইসেন্স বনোৱাৰ ক্ষেত্ৰত আহি পৰিছে এতিয়া জটিলতা কিন্তু এই জটিলতাৰ মাজতে আহিছে এটা সকাহৰ খবৰ যিসকল লোকে নতুন ড্ৰাইভিং লাইসেন্স বনোৱাৰ কথা ভাবিছে সেইসকলৰ বাবে এই খবৰ অতি গুৰুত্বপূৰ্ণ এতিয়া ড্ৰাইভিং লাইসেন্স বনাবৰ বাবে আপুনি আৰু আৰটিঅ'ৰ দীঘলীয়া শাৰীত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰাৰ কোনো প্ৰয়োজন নাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে নতুন ড্ৰাইভিং লাইসেন্স প্ৰদান কৰাৰ ক্ষেত্ৰত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে জাৰি কৰিছে কিছু নতুন নিয়ম যিসকলে ড্ৰাইভিং শিক্ষাৰ লগতে
লাইচেন্সৰ কথা ভাবি আছে সেইসকল প্ৰাৰ্থী এতিয়া স্বীকৃত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পাঠ্যক্ৰম প্ৰাপ্ত কৰিব পাৰিব। এই প্ৰশিক্ষণ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত প্ৰাৰ্থীজনে নতুন ড্ৰাইভিং লাইচেন্স লাভৰ বাবে ড্ৰাইভিং পৰীক্ষা দিয়াৰ কোনো প্ৰয়োজন নহ'ব। প্ৰশিক্ষণৰ মাচুল পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে কৈছে যে এই প্ৰশিক্ষণ কেন্দ্ৰবোৰত চিমুলেটৰ আৰু সমৰ্পিত ড্ৰাইভিং পৰীক্ষা ট্ৰেক থাকিব, য'ৰ পৰা প্ৰাৰ্থীসকলে উচ্চ মানদণ্ডৰ ড্ৰাইভিং প্ৰশিক্ষণৰ সুবিধা লাভ কৰিব পাৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিয়মসমূহ হৈছে 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ভাৰতৰ পথ খণ্ডত দক্ষ চালকৰ অভাৱ দেখা গৈছে, যাৰ ফলত প্ৰতিদিনে অধিক দুৰ্ঘটনা সংঘটিত হোৱা দেখা পোৱা গৈছে। প্ৰশিক্ষণ কেন্দ্ৰৰ স্বীকৃতি 5 বছৰ। পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে উল্লেখ কৰিছিল যে পঞ্জীভুক্ত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰটো 5 বছৰৰ বাবে স্বীকৃত হ'ব আৰু ইয়াৰ পিছত পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰশিক্ষণ কেন্দ্ৰটো নৱীকৰণ কৰিব পাৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এক জাননী জাৰি কৰিছে যে লাইট মটৰ ভেহিকল ড্ৰাইভিং পাঠ্যক্ৰমৰ সময়সীমা 4 সপ্তাহত 29 ঘণ্টা হ'ব আৰু মজলীয়া বা গধুৰ মটৰ বাহন চলোৱাৰ পাঠ্যক্ৰম 6 সপ্তাহত 38 ঘণ্টা হ'ব। এই দুইটা প্ৰশিক্ষণ পাঠ্যক্ৰমত প্ৰাৰ্থীজনক তত্ত্ব আৰু ব্যৱহাৰিক দুইটা পদ্ধতিৰে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।